এখন সৰু গাঁৱত দুজন বন্ধুৱে বাস কৰিছিল। এদিন তেওঁলোক দুয়োজন এটা কামত চহৰলৈ ওলাই গ'ল আৰু সেই কাম শেষ কৰি গাঁৱলৈ উভতি আহোঁতে তেওঁলোকক এখন ঘন জংঘল পাৰ হৈ আহিব লাগিছিল। আৰু সেই জংঘলৰ মাজেৰে আহি থাকোঁতে এজন বন্ধুৰ বৰ পিয়াহ লাগিল আৰু পানী বিচাৰি তেওঁলোক মূল পথৰ পৰা আঁতৰি গ'ল। কিছু সময়ৰ পিছত সন্ধিয়া নামিল, লাহে লাহে ৰাতিও হ'ল। চাৰিওফালে ঘন গছ-গছনিৰে আৱৰা এটা গুহা তেওঁলোকৰ চকুত পৰিল। তেওঁলোকে ভাবিলে আজি ৰাতিটো ইয়াতে কটোৱা ভাল আৰু দুয়োজনে কিছু শুকান কাঠ গোটাই গুহাৰ ভিতৰত জুই জ্বলাই ল'লে আৰু বহি থাকিল। বাহিৰত ঘন আন্ধাৰ, কেৱল জন্তু জানোৱাৰৰ মাতহে শুনা গ'ল। সেই সময়তে এজন বন্ধুই ভয় খাব ধৰিলে। সৰুৰে পৰা তেওঁ বহুতো ভূত প্ৰেতৰ কাহিনী শুনিছিল। তেওঁ ভাবিবলৈ ধৰিলে, ক'ব নোৱাৰি এই জংঘলত যদি সঁচাকৈয়ে কোনো অশৰীৰী আত্মা থাকে। তেওঁৰ সেই নিজৰ ভয়ৰ কথা আনজন বন্ধুক ক'লে। তেতিয়া বন্ধুজনে হাঁহি ক'লে, তই কেতিয়াবা নিজৰ চকুৰে ভূত দেখিছ জানো? তেওঁ উত্তৰ দিলে, নাই, মই কেতিয়াও দেখা নাই, কিন্তু মোৰ চিনাকি মানুহ বহুতে ভূত দেখিছে, অৰ্থাৎ ভূত দেখাৰ কথা কৈছে। তেতিয়া বন্ধুজনে বুজাই ক'লে, শুনা কথাবোৰ সকলো সময়তে সত্য বুলি বিশ্বাস কৰিব নালাগে। এতিয়া শুই থাক, মোৰো খুব টোপনি আহিছে। এই বুলি কৈ তেওঁ অলপ সময়ৰ পিছতে টোপনি গ'ল। কিন্তু সেই ভয় খোৱা বন্ধুজনে টোপনি যাব নোৱাৰিলে। গুহাৰ ছাঁ, জুইৰ পোহৰত লৰচৰ কৰা প্ৰতিচ্ছবি আৰু বাহিৰৰ শব্দই তেওঁৰ ভয় আৰু বঢ়াই তুলিলে। অৱশেষত তেওঁ টোপনি গ'ল, কিন্তু টোপনি যোৱাৰ অকণমান পিছতে তেওঁ এটা ভয়ংকৰ সপোন দেখিলে। সপোনত তেওঁ দেখিলে এটা ক'লা ভয়ংকৰ ছাঁ লাহে লাহে তেওঁৰ ফালে আগবাঢ়ি আহিছে। যিমানেই তেওঁ ভয় খাইছে, সিমানেই সেই ছাঁটো ডাঙৰ হৈ ওচৰ চাপি আহিছিল। হঠাতে তেওঁ দেখিলে সেই ছাঁটোৰ এখন দীঘল হাত, ডাঙৰ ডাঙৰ নখ, আৰু সেই হাতখন তেওঁৰ ডিঙিলৈ আগবাঢ়ি আহিছে। ঠিক সেই মুহূৰ্ততে তেওঁ চিঞৰি সাৰ পাই উঠিল। তেওঁ লগে লগে নিজৰ বন্ধুক জগাই সকলো কথা ক'লে। তেতিয়া সেই বন্ধুজনে শান্তভাৱে ক'লে, যদি আকৌ সেই ছাঁ দেখা পোৱা তেন্তে ভয় নাখাবি, সাহস কৰি কেৱল এইটো কথা কবি, মই তোক ভয় নকৰোঁ, যদি সাহস আছে মোৰ সন্মুখলৈ আহ। অলপ সময় পিছতে তেওঁ আকৌ টোপনি গ'ল। আকৌ সেই একেই সপোন, আকৌ সেই ভয়ংকৰ ছাঁটো তেওঁৰ ফালে আগবাঢ়ি আহিবলৈ ধৰিলে। কিন্তু এইবাৰ তেওঁ ভয় নাখালে। মনত সাহস গোটাই তেওঁ জোৰেৰে ক'বলৈ ধৰিলে, মই তোক ভয় নকৰোঁ, সন্মুখলৈ আহ। সেইষাৰ কথা তেওঁ বাৰে বাৰে কৈ থাকিল। যিমানেই তেওঁ সাহসেৰে সেই কথা কৈ থাকিল, সিমানেই সেই ভয়ংকৰ ছাঁটো সৰু হ'বলৈ ধৰিলে আৰু লাহে লাহে সেই ছাঁটো আঁতৰি গ'ল। শেষত সেই ছাঁটো সম্পূৰ্ণৰূপে অদৃশ্য হৈ গ'ল। এই কাহিনীয়ে আমাক কেইটামান কথা শিকায়। আমাৰ জীৱনৰ সকলো ভয় ঠিক সেই ছাঁটোৰ দৰে, আৰু আমি যিমানেই ভয় খাওঁ সিমানেই সেই ভয়বোৰ ডাঙৰ হৈ উঠে। কিন্তু যেতিয়া আমি সাহসেৰে নিজৰ ভয়ৰ সন্মুখীন হওঁ, তেতিয়া সেই ভয় লাহে লাহে দুৰ্বল হৈ যায়। কথা এটা মনত ৰাখিব, পৃথিৱীত এনে কোনো ভয় নাই যিটোক সাহস, আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে জয় কৰিব নোৱাৰি। কাহিনীটো যদি ভাল পালে তেনেহ'লে আপুনি বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে।